কাইৰা ভিডিঅ'ৰ প্ৰথমটো ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ ৰাতিপুৱা ৰাতিপুৱা সুন্দৰ ঠাইলৈ। কিয় আহিছোঁ চাই থাকক, আপোনালোকক দেখাই আছোঁ ক'ত আহিছোঁ চাব। আমি আহিছোঁ ভগৱানৰ শ্ৰীচৰণত সেৱা লওঁ বুলি শ্ৰী শ্ৰী বুনা সত্ৰ। এইটো হৈছে আপোনাৰ বহুত পুৰণি এখন সত্ৰ হয়, যাক অৰঙীয়াবাসীয়ে আত্মাৰ পৰাই তেওঁক বিশ্বাস কৰে যে কিবা এটা বিচাৰিলে পোৱা যায় বুলি, যাৰ বাবে আমিও আহিছোঁ ভগৱানৰ আশীৰ্বাদ ল'ব। উঠা, আমি নমৰ ঘৰত যাম আজি। উঠা গুণমা। ৰাতিপুৱা গা-পা ধুই যাবলৈ ওলাইছোঁ, খুব বেয়া, খুব বৰষুণ, তথাপিতো নেৰানৰ পৰা বৰষুণত আমি ওলাইছোঁ। ভালকৈ দেখুৱাব নোৱাৰিলোঁ আপোনালোকক সৌন্দৰ্যটো, কিন্তু সৌন্দৰ্যটো সঁচাকৈ উপভোগ কৰিবলগীয়া। চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া, তাৰ মাজত আমি গৈ আছোঁ। বৰষুণ নহ'লে হয়তো ভালকৈ দেখাব পাৰিলোঁহেঁতেন, আপোনালোকে ভাল পালেহেঁতেন, কিন্তু এতিয়া উপায় নাই, দেখাইছোঁ যিখিনি সম্ভৱ হয়। দেখিছে কি ধুনীয়া হয়, একদম সেউজীয়া আৰু সেউজীয়া, সঁচাকৈ মনটো বহুত ভাল লাগি গ'ল। আহিব সময় পালে আপোনালোকে, ৰঙিয়াত হয় এইটো, কৰৰা গড়ৰ ভিতৰত এখন পুৰণি সত্ৰ হয়, যাক আমি ৰঙিয়াবাসীয়ে সঁচাকৈ অন্তৰৰ পৰা আমি বিশ্বাস কৰোঁ। আপোনালোকে আহিব এবাৰ, পৰিৱেশটো চাব। বৰষুণৰ বাবে আমি ভালদৰে উপভোগ কৰিব পৰা নাই। আমাৰ জনী বোলে আকৌ 200মান ফটোকে লয়, তাকেই ব্যস্ত হৈ আছে আৰু। নামঘৰত আহিও মোবাইল মেইন পৰি বহি আছে, একদম মোবাইল একদম কি ক'ব আৰু, মোবাইলে মেইন হৈ গৈছে ন বৰ্তমান সময়ত। আছে আৰু চাই, উপায় নাই। ভগৱানৰ শ্ৰীচৰণত চাকি গছি জ্বলোৱা হ'ল। এতিয়া বাকী নৈবেদ্যৰ কামখিনি যিজন আমাৰ নামঘৰীয়া আছে তেখেতে আগবঢ়াই আছে। এয়া চাওক, নামঘৰীয়া বহি আছে, আমাৰ কাষতে কামখিনি হ'ল। তেওঁ অকণমান সময় আমি ৰখিছোঁ, অকণমান কথা পাতিছোঁ, মনত কথা পাতিছোঁ। নামঘৰীয়া তাৰপিছত প্ৰসাদখিনি বিতৰণ কৰিব। লাহে লাহে তেওঁ আহি দিছে। ছোৱালীজনী বিৰাট উৎপাত, খালী প্ৰসাদ প্ৰসাদ। তাই প্ৰসাদ পাই খুবেই ফূৰ্তি, আপুনি কি ক'ব, বহুত ফূৰ্তি। আমি এতিয়া যাব ওলাইছোঁ ঘৰত। ব'লক আমি ঘৰত যাওঁ। সঁচাকৈ মই সেই সেউজীয়াখিনি প্ৰেমত পৰি গ'লোঁ। আহোঁতেও মানুহখিনি আহি থাকিলে, গোটেইখিনি আগত গ'ল, মই কেৱল সেউজীয়াখিনিকে ধৰি ৰাখিবলৈ মাত্ৰ চেষ্টা কৰিছোঁ। সঁচাকৈ খুব ভাল লাগিছে ৰাতিপুৱা ৰাতিপুৱা এনেকুৱা এটা সেউজীয়া পৰিৱেশৰ মাজত নিজক ৰাখি, কিমান ভাল লাগিছে। কোনো পথাৰৰ মাজত এটি সৰু আলিৰে আমি আহি আছোঁ।